কমাৰবন্ধাত চাঞ্চল্যকৰ ঘটনা দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ কমাৰবন্ধা অঞ্চলৰ জয়ন্ত হাজৰিকা নামৰ লোকজনৰ এখন ঘুমটি দোকান আৰু বকলাইৰ পাৰ্থজ্যোতি বৰাৰ এখন হোটেলত অগ্নিসংযোগ কৰি পলায়ন কৰে দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত দুইখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় ঘটনা সন্দৰ্ভত গোলাঘাটৰ কমাৰবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল দোকান কেইখনৰ মালিক দুজনৰ উল্লেখ্য যে কমাৰবন্ধা আৰক্ষী চকীৰ নিচেই কাষতে এই ঘটনা সংঘটিত হয় গোলাঘাটৰ পৰা মানস গগৈ ৰিপৰ্ট প্ৰাইম টাইম এনি কোন হ'ব পাৰে সেইখিনিতো তদন্তত ওলাব কিন্তু অতি দুখ লগা কথা যে এইখন এজন মোৰ ভাতৃপ্ৰতিম পাৰ্থ বৰা তেখেতে এইখিনিতে দোকান এখন দি পানি চলি আছিলে তেখেতৰ দোকানখন জ্বলাই গ'ল আৰু এখন হাজৰিকা বুলি এজন তেখেতৰ দোকান এখন আমাৰ দুইখন দোকান হৈছে থানাখনৰ এখন সোঁফালে আৰু এখন বাওঁফালে দুইখন দোকান ৰাতি জ্বলাই থৈ গৈছে দুৰ্বৃত্তই একো বস্তু উলিয়াব নোৱাৰিলে আমি বিশেষ গম পাইছোঁ যে হাজৰিকা বোলা তেখেতৰ দোকানখন 2:30 বজাত তেখেতে গম পাই আহিছে নিশা 2:30 বজাত কিন্তু এইখনৰ আমি পুৱাহে মানে ৰাতি গম পাইছোঁ দুইখনৰ সম্পূৰ্ণ সা সামগ্ৰী শেষ একো উলিয়াব নোৱাৰিলে কাৰণ ইয়াত মানুহ আছিলে ৰাতি 1টামান বজালৈকে 12:30 1টাত আমাৰ ধৰি লওক ভাইটি এজন ৰাস কৰি মানে ভাওনাৰ এই অখৰা কৰি পিনি ঘৰলৈ গৈছে সেই সময়লৈকে হোৱা নাই 1টা বজালৈকে হোৱা নাই সেইটো কনফাৰ্ম তাৰ পিছত হৈছে যি হৈছে হেমাহি মানে এতিয়া তেওঁলোকেতো পেট্ৰলিং দিব লাগে এইখন ধুদুৱালি কাষৰ একদম ৰোড চাইড দোকান এনেকুৱা নহয় যে বোলে হয় পেট্ৰলিং দিওঁতে বোলে তেখেতৰ ভিতৰলৈ দোকান আছিলে দুইখন ধুদুৱালি কাষতে মেইন ৰাস্তাৰ কাষত দুইখন দোকান আৰু জুই জ্বলিছে এতিয়াতো দাবদপাই জ্বলিছে তেখেতলোকে নিশ্চয় কিবা এটা হেমাহি হৈছে তেওঁলোকৰ ফালৰ পৰা পাৰ্থজ্যোতি বৰা